বন্ধুসকল মই প্ৰসেনজিৎ আজি আপোনালোকৰ ওচৰলৈ পুনৰ এটা নতুন ভিডিঅ' টিউটৰিয়েল লৈ উপস্থিত হৈছোঁ আৰু আজিৰ যিহেতুকে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ জন্মদিন গতিকে আজি এই ভিডিঅ'টোত মই অৰ্থাৎ ভিডিঅ' টিউটৰিয়েলটিত মই জুবিন দাৰ ফটো লগতে জুবিন দাৰ এটা গীত ব্যৱহাৰ কৰিম আপোনালোকে যদি বিচাৰে এই মুহূৰ্তত জুবিন দাৰ বাৰ্থডে উইচ ভিডিঅ' এটা বনাব পাৰে আৰু যদি বিচাৰে আপোনালোকে একেই মেথডতে আপোনালোকে বেলেগ ফটো এড কৰাব পাৰে অৰ্থাৎ আপোনালোকৰ নিজৰ ইচ্ছামতে বা আপোনালোকে নিজৰ ফটো ইয়াত এড কৰাব পাৰে সেইটো গতিকে আহক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এই ধৰণৰ ষ্টেটাছ বনাবলৈ আপোনালোকে নিশ্চয় গম পায় আপোনালোকক লাগিব কিনেমাষ্টাৰ বুলি এটা এপ লগতে আপোনালোকক লাগিব কিছুমান মেটেৰিয়েলখিনি মই দি দিম মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব গতিকে প্ৰথমতে আপোনালোকে কিনেমাষ্টাৰত যাব গৈ পেলাই ইয়াত ক্লিক কৰি পেলাই ইয়াত প্ৰথমতে 9:16 ৰেচো চিলেক্ট কৰি ল'ব চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে প্ৰথমতে মিডিয়াত যাব মিডিয়াত গৈ পেলাই আপোনালোকে কি ফটো তাত এড কৰিব বিচাৰে মই জুবিন দাৰ যিহেতু জন্মদিন গতিকে জুবিন দাৰ ফটো কিছুমান ইয়াত এড কৰিম আপোনালোকে যি ধৰণৰ ফটো বিচাৰে আপোনালোকে যদি নিজৰ ফটো দিব বিচাৰে বা বেলেগ কিবা ফটো দিব বিচাৰে আপোনালোকে এড কৰাব পাৰে মই জুবিন দাৰ ফটো আজি ইয়াত এড কৰি আপোনালোকক ভিডিঅ' টিউটৰিয়েলটো দেখুৱাম আপোনালোকে ফটোখিনি এই ধৰণে এড কৰাব ফটোখিনি এড কৰা হোৱাৰ পিছত আপোনালোকে ফটোখিনি ইয়াত যিটো স্ক্ৰীন আছে স্ক্ৰীনটো মিলাব লাগিব আপোনালোকে ইয়াত ফটোখনত ক্লিক কৰি পেলাই ইয়াত আপোনালোকে কেচিখনৰ ওচৰত যিটো অপশ্যন আছে 2 নম্বৰ অপশ্যন তাত ক্লিক কৰি পেলাই এই ধৰণে মিলাই ল'ব ফটোখন তাৰপিছত ইয়াত ইকুৱেল যিডাল চিন আছে তাত ক্লিক কৰিব ঠিক এই ধৰণে গোটেইখন ফটো আপোনালোকে মিলাই ল'ব এইখিনি কৰা হোৱাৰ পিছত আপোনালোকে এবাৰ ইয়াত ট্ৰানজিশ্যন এড কৰাব লাগিব ট্ৰানজিশ্যন আপোনালোকে নিজৰ ইচ্ছামতে এড কৰিব পাৰে মই এইটো যিটো স্ক্ৰীনত দিছোঁ এই যিটো স্ক্ৰীনত দেখুৱাই আছোঁ এই ট্ৰানজিশ্যনটো আপোনালোকে এড কৰাব পাৰে প্ৰথমতে এইটোত দিব 1 নম্বৰটো দিব আৰু ইয়াতে আপোনালোকে টাইমটো মেনেজ কৰিব আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি ইয়াত টাইমটো দিব পাৰে ট্ৰানজিশ্যন এড কৰা হোৱাৰ পিছত আপোনালোকে এই ভিডিঅ'টো এক্সপৰ্ট কৰি ল'ব ইয়াত আপোনালোকে শ্বেয়াৰ অপশ্যনত ক্লিক কৰিব শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ইয়াত এক্সপৰ্টত ক্লিক কৰিব 720ত আপোনালোকে এক্সপৰ্ট কৰি ল'ব ভিডিঅ'টো এক্সপৰ্ট হোৱাৰ পিছত আপোনালোকে পুনৰ কিনেমাষ্টাৰত যাব কিনেমাষ্টাৰত গৈ পেলাই এবাৰ আপোনালোকে 1:1 ৰেচো চিলেক্ট কৰিব তাৰপিছত লেয়াৰত যাব প্ৰথমতে মিডিয়াত যাব মিডিয়াত গৈ পেলাই এইমাত্ৰ যিটো ভিডিঅ' আপোনালোকে এক্সপৰ্ট কৰিছে সেই ভিডিঅ'টো এড কৰাই ল'ব এড কৰি লোৱাৰ পিছত ইয়াৰ যিটো স্ক্ৰীন আছে স্ক্ৰীনটো মিলাই ল'ব কেচিৰ ওচৰত যিটো 2 নম্বৰ অপশ্যন আছে তাত ক্লিক কৰি পেলাই ইয়াত প্ৰথমতে ইকুৱেল চিনত ক্লিক কৰিব তাৰপিছত এই ধৰণে ভিডিঅ'টো আপোনালোকে মিলাই ল'ব তাৰপিছত আপোনালোকে ভিডিঅ'টো এবাৰ চাই ল'ব যদি ক'ৰবাত কাট খাই গৈছে নেকি এই ধৰণে দেখিবলৈ পাইছে ইয়াত কাট খাইছে আপোনালোকে আকৌ 2 নম্বৰ অপশ্যনটোত গৈ পেলাই অকণমান এইটো তলত কৰি দিব নিলে আপোনালোকে এই ধৰণে স্ক্ৰীনখন আপোনালোকে মেনেজ কৰি ল'ব কি ধৰণে মেনেজ কৰে আপোনালোকে এনেকৈ মেনেজ কৰিব তাৰপিছত এইখিনি হোৱাৰ পিছত ইয়াত এফেক্টত যাব প্ৰথমতে লেয়াৰত যাব তাৰপিছত এফেক্টত যাব তাৰপিছত বেছিক এফেক্টত গৈ পেলাই ইয়াত ব্লাৰ এফেক্টটো এড কৰি ল'ব ব্লাৰ এফেক্টটো এই ধৰণে এড কৰি পেলাই ইয়াত ছেটিংছ বুলি আছে ছেটিংছত গৈ পেলাই আপোনাৰ নিজৰ ইচ্ছা অনুসৰি এই ব্লাৰটো ইয়াত দিব পাৰিব কিমানখিনি আপোনালোকে ব্লাৰ দিব বিচাৰে ভিডিঅ'টোত ঠিক আছে এইটো দিয়া হোৱাৰ পিছত আপোনালোকে ডাউনলোড ক্লিক কৰি পেলাই ব্লাৰৰ যিটো লেন্থ আছে লেন্থটো আপোনালোকে দীঘলীয়া কৰি দিব তাৰপিছত আকৌ লেয়াৰত যাব মিডিয়াত গৈ পেলাই আপোনালোকে প্ৰথমতে মই যিটো লিংক দিম ডেছক্ৰিপশ্যন বক্সৰ পৰা আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব এই ভিডিঅ'টো আপোনালোকে চিলেক্ট কৰিব অ'কে কৰি পেলাই এই ভিডিঅ'টো ফুল স্ক্ৰীন কৰি ল'ব ফুল স্ক্ৰীন কৰি লোৱাৰ পিছত ইয়াত ব্লেণ্ডিঙত যাব ব্লেণ্ডিঙত গৈ পেলাই স্ক্ৰীনত ক্লিক কৰি পেলাই বেক আহিব আহি পেলাই ইয়াত যিটো এডজাষ্টমেণ্ট অপশ্যন আছে এডজাষ্টমেণ্ট অপশ্যনত গৈ পেলাই ইয়াৰ ছেচুৰেশ্যনটো বৃদ্ধি কৰি দিয়াৰ পিছত আপোনালোকে এইখিনি হ'ব তাৰপিছত আপোনালোকে আকৌ লেয়াৰত যাব মিডিয়াত গৈ পেলাই ইয়াত যিটো আছে মোবাইলৰ PNG টো ইয়াত এড কৰিব লাগিব মোবাইলৰ PNG টো এড কৰি পেলাই আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ৰটেট কৰি ল'ব কিমানখিনি আপোনালোকে ৰটেট কৰিব বিচাৰে এনেধৰণে ৰটেট কৰা হোৱাৰ পিছত এবাৰ আপোনালোকে মোবাইল ফোনৰ যিটো লেন্থ আছে টাইমলাইনত গৈ পেলাই ইয়াৰ লেন্থটো আপোনালোকে দীঘলীয়া কৰি দিব এই ধৰণে এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে এবাৰ যিটো মিডিয়াত যাব লেয়াৰত যাব তাৰপিছত মিডিয়াত যাব গৈ পেলাই এইমাত্ৰ যিটো আপোনালোকে ভিডিঅ' এক্সপৰ্ট কৰিছিলে ভিডিঅ'টো ইয়াত এড কৰিব
এই ধৰণে তাৰপিছত মোবাইল ফোনটো আপোনালোকে যিমানখিনি ৰটেট কৰিছে ঠিক একে ধৰণে সিমানেই এই ভিডিঅ'টো ৰটেট কৰিব ৰটেট কৰি পেলাই সামান্য ডাঙৰ কৰি দিব ভিডিঅ'টো দি পেলাই এইটো মিলাই ল'ব এই ধৰণে তাৰপিছত এবাৰ আপোনালোকে কি কৰিব ভিডিঅ'টো ক্ৰপ কৰিব লাগিব কাৰণ ওকে ক্ৰপিং অপশ্যনত যাব গৈ পেলাই মোবাইল ফোনটোৰ যিমান বৰ্ডাৰটো যিমান আছে সেইখিনি আপোনালোকে ইয়াত মিলাই ল'ব তাৰপিছত ফটোখন এনেকৈ মিলাব পাৰিব আপোনালোকে তাৰপিছত ইয়াত ডানত ক্লিক কৰিব ক্লিক কৰি পেলাই এইবাৰ আপোনালোকে মোবাইল ফোনৰ যিটো PNG আছিল টাইমলাইনত এইটোত ক্লিক কৰিব লেফ্ট সাইডে 3 ডটছ আছে 3 ডটছত ক্লিক কৰিব আৰু ব্ৰিং টু ফ্ৰণ্টত ক্লিক কৰিব ব্ৰিং টু ফ্ৰণ্টত ক্লিক কৰাৰ পিছত যদি আপোনালোকে এই ধৰণে ফটোখন মেটচ নাখায় ভিডিঅ'টো যদি এই ধৰণে মিল নাখায় তেতিয়াহ'লে আকৌ ক্ৰপিং অপশ্যনত যাব গৈ পেলাই ইয়াত আপোনালোকে এইখিনি মিলাই ল'ব ঠিক এই ধৰণে এইখিনি হোৱাৰ পিছত আপোনালোকে আকৌ লেয়াৰত গৈ পেলাই মিডিয়াত যাব মিডিয়াত গৈ পেলাই এইটো এই বৰ্ডাৰটো এই যিটো আছে ফ্ৰেম আছে এই ফ্ৰেমটো আপোনালোকে চিলেক্ট কৰি পেলাই অলপ সৰু কৰি লৈ পেলাই এই ধৰণে ইয়াত এড কৰাব এড কৰাৰ পিছত এইবাৰ আকৌ আপোনালোকে ইয়াৰ যিটো লেন্থ আছে এই লেন্থটো আপোনালোকে দীঘলীয়া কৰি দিব এই ধৰণে গোটেই ভিডিঅ'টোৰ সমান এইখিনি হৈ যোৱাৰ পিছত আপোনালোকক লাগিব লেয়াৰত যাব লাগিব লেয়াৰত গৈ পেলাই মিডিয়াত যাব মিডিয়াত গৈ পেলাই আকৌ আপোনালোকে এইবাৰ এইমাত্ৰ যিটো ভিডিঅ' এক্সপৰ্ট কৰিছিলে এই ভিডিঅ'টো ইয়াত এড কৰাব এড কৰি পেলাই ক্ৰপিং অপশ্যনত যাব ক্ৰপিং অপশ্যনত গৈ পেলাই অলপ সৰু কৰি দিব তাৰপিছত ফটোটো এই ধৰণে মিলাই ল'ব তাৰপিছত আকৌ আপোনালোকে ভিডিঅ'টোত যাব ভিডিঅ'ত গৈ পেলাই এই বৰ্ডাৰটো অৰ্থাৎ আপোনালোকৰ যিটো ফ্ৰেম দিছোঁ এই ফ্ৰেমটো আপোনালোকে ফ্ৰেমটো ওচৰলৈ যাব গৈ পেলাই সামান্য সৰু কৰি ল'ব লৈ পেলাই ফ্ৰেমটো যিমানখিনি ৰটেট হৈ আছে ৰটেট হোৱা অনুযায়ী আপোনালোকে ভিডিঅ'টো ৰটেট কৰিব লাগিব ৰটেট কৰি লোৱাৰ পিছত এইবাৰ আপোনালোকে কি কৰিব এই ধৰণে এইটো ভিডিঅ'টো মিলাই ল'ব তাৰপিছত আপোনালোকে ফ্ৰেমটোত যাব ফ্ৰেমটোৰ যিটো টাইমলাইন আছে তাত যাব তাৰপিছত 3 ডটছত ক্লিক কৰিব ব্ৰিং টু ফ্ৰণ্ট কৰি দিব তাৰপিছত এইবাৰ আপোনালোকে কি কৰিব লাগিব আকৌ এটা ভিডিঅ' এড কৰিব লাগিব একে ধৰণে ভিডিঅ'টো এড কৰিবলৈ ইয়াত যাব গৈ পেলাই এই ভিডিঅ'টো আপোনালোকে এড কৰি পেলাই এইটো ফুল স্ক্ৰীন কৰিব ফুল স্ক্ৰীন কৰি তলত ব্লেণ্ডিং অপশ্যন আছে ব্লেণ্ডিঙত যাব তাৰপিছত আপোনালোকে স্ক্ৰীনত ক্লিক কৰিব স্ক্ৰীনত ক্লিক কৰি আকৌ বেক হ'ব বেক হোৱাৰ পিছত এডজাষ্টমেণ্টত যাব 2 নম্বৰটো আৰু 3 নম্বৰ এই দুটা অপশ্যন আপোনালোকে ফুল কৰি দিব ফুল কৰি দিয়াৰ পিছত এবাৰ আপোনালোকে আকৌ মিডিয়াত যাব লেয়াৰত যাব গৈ পেলাই আপোনালোকে বৰ্ডাৰৰ যিটো আছে এই বৰ্ডাৰ PNGটো আপোনালোকে বৰ্ডাৰৰ যিখন ইমেজ আছে ইমেজখন আপোনালোকে চিলেক্ট কৰিব চিলেক্ট কৰি পেলাই ইয়াত স্ক্ৰীনত ক্লিক কৰিব ব্লেণ্ডিঙত গৈ পেলাই তাৰপিছত এইবাৰ আপোনালোকে যদি বিচাৰে ইয়াতে আপোনালোকে লিখিব পাৰে মই ইয়াত লিখি দিছোঁ অ'কে কৰিব তাৰপিছত ফন্ট চেঞ্জ কৰিব পাৰে আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী এটা ফন্ট চিলেক্ট কৰিব পাৰিব তাৰপিছত ইয়াত কালাৰটো ৰেড কৰি ল'ব যিটোকে ফ্ৰেমটো হোৱাইট আছে তাৰপিছত শ্বেডোটো অফ কৰি দিব দি পেলাই সামান্য ৰটেট কৰিব প্ৰথমতে সৰু কৰি ল'ব লৈ পেলাই এনেকৈ ৰটেট কৰি ল'ব ৰটেট কৰি লৈ পেলাই এই ধৰণে ইয়াত মেনেজ কৰাই দিব এইখিনি হৈ গ'ল ইয়াৰ পৰা তলৰ ফালে যাব আপোনালোকে ইয়াৰ যিটো টেক্সটৰ লেন্থ আছে এই লেন্থটো আপোনালোকে লম্বা দীঘল কৰি দিব এই ধৰণে এইখিনি হৈ গ'ল তাৰপিছত আকৌ আপোনালোকে টেক্সট লিখিব এটা টেক্সটত যাব গৈ পেলাই ইয়াত লিখিব আকৌ আপোনালোকে ইয়াৰ যিটো মই ইয়াৰ ফন্টটো চেঞ্জ কৰি দিছোঁ দি পেলাই এই ধৰণে আপোনালোকে সামান্য সৰু কৰি ল'ব এটা আপোনালোকে এড কৰি দিব যদিও আপোনালোকে বিচাৰে যে আপোনালোকে যদি জুবিন দাৰ ফটো নহয় পেলাই যদি আপোনালোকে বেলেগ ফটো দি পেলাই বনাব বিচাৰে আৰু যদি আপোনালোকে যিটো মিউজিক লগায় সেই মিউজিকটোৰ যদি ইয়াত লিৰিক্সখিনি এড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই ঠাইখিনিত যে মই য'ত জুবিন হেপী বাৰ্থডে জুবিন দা লিখিছোঁ তাত আপোনালোকে লিৰিক্সো এড কৰিব পাৰে আপোনালোকৰ সেইটো একদম ট'টেলি নিজৰ কথা যেনেকৈ আজি জুবিন দাৰ জন্মদিন সেইবাবে মই ইয়াত হেপী বাৰ্থডে জুবিন দা বুলি লিখিছোঁ লিৰিক্সৰ ঠাইত ঠিক আছে এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে ইয়াত হয়তো বৰ্ডাৰৰ যিটো বৰ্ডাৰৰ লেন্থটো আপোনালোকে ইয়াত লম্বা কৰি দিব তাৰপিছত গোটেইখিনি ভিডিঅ' কমপ্লিট হৈ গৈছে আৰু এইবাৰ আপোনালোকে এই ধৰণে মিউজিকটো ইয়াত এড কৰাব পাৰিব মই মিউজিকটো এড কৰি দিছোঁ
মিউজিকটো আপোনালোকে এড কৰা হোৱাৰ পিছত এইধৰণে ভিডিঅ'টো কমপ্লিট হৈ যাব তাৰপিছত আপোনালোকে ইয়াত শ্বেয়াৰ অপশ্যনত ক্লিক কৰি পেলাই ভিডিঅ'টো এক্সপৰ্ট কৰি ল'ব গতিকে আজি আছিল মোৰ এইখিনি ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব অনাগত দিনবোৰতো এই ধৰণে ছাপোৰ্ট কৰি যাব লগতে মৰম দি যাব আজিলৈ বিদায় লৈছোঁ মই প্ৰসেনজিতে এই ভিডিঅ'টোৰ মাজৰ পৰা ধন্যবাদ জয় আই অসম